তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ PMS। তো আজি মানে অলপমান গৈ আছোঁ নগাঁও টাউনখনৰ ফালে, মানে নগাঁও যাম, নগাঁও টাউনত যাম। তো নগাঁও টাউনখনত অলপমান এক্সপ্ল'ৰ কৰিম, মানে ক'ত কি আছে চাম, আৰু আমি যাম আৰ্ট ভিলেজ। তো আৰ্ট ভিলেজত গৈ অলপমান দেখাম যে মিউজিয়াম টাইপ হয়। তো গৈ পেলাই আপোনালোকক গোটেইখিনি ভালকৈ দেখাই আছোঁ, গোটেই ডিটেইলছ দি আছোঁ, তেখেতৰ লগত কথা পাতিম আমি ভালকৈ। তো শংকুৰ ৰেডি, অংকুৰ ৰেডি। তো এতিয়া আমি যাই আছোঁ ধুনীয়াকৈ গাঁৱৰ মাজেৰে খোজকাঢ়ি। অলপ আগত গৈ টেম্পোত উঠিম, টেম্পোৰ পৰা ইপানে মানে ৰিক্সা ইমান এটা নচলে আৰু ই ৰিক্সা। তো এইফালে বৰ্তমান আমি টেম্পোত উঠিম, টেম্পোৰ পৰা যাম। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ব'লক। তো বৰ্তমান মই মানে আমি ইহঁতৰ চকটো আহি পালোঁ। এতিয়া অটোতকৈ মানে অটোখনতকৈ আমি যাম নগাঁও চকলৈ, নগাঁও চকৰ পৰা আৰু ভিতৰত যাম। ভিতৰত যাবলৈ বৰ্তমান তাৰপিছত আমি আৰ্ট গেলাৰীটোলৈ যাম। তো এতিয়া গাড়ীত বহি ল'লোঁ আৰু এতিয়া মানে আমাৰ এতিয়া জাৰ্ণিটো আৰু ষ্টাৰ্ট হ'ল। আজি ছেকেণ্ড ইয়াৰ জাৰ্ণিটো। তো এতিয়া বৰ্তমান যাই আছোঁ। তো আমি মানে বৰ্তমান বৰঘাট, এইটো বৰঘাট উৰিয়া গাঁও পালোঁ। তো উৰিয়া গাঁৱৰ পৰা এতিয়া কোনপিনে যাই আছোঁ? এতিয়া আমি নগাঁৱৰ ফালে যাই আছোঁ বৰ্তমান। আমি বৰ্তমান আমি ডিম্বগুৰি পালোঁ। ইয়াৰে আগত আৰু ডাইৰেক্ট নগাঁও পাম নে আৰু বেলেগ? তো ডিম্বগুৰি ক্ৰছ কৰি যায় আমি ডাইৰেক্ট এতিয়া নগাঁও পাম। তো এইখন মানে ITI নগাঁও, ITI বজাৰ হয়। তো বজাৰখন ডাঙৰে আছে, পিছফালৰ পৰা আছে আৰু সঁচাই। তো এইখন ইয়াতে শেষ হৈছে বজাৰখন। আগৰ পৰা আছিলে, এতিয়া আগত যাম, আগত যাই পেলাই যাই পামেই আৰু আগৰ হৈছে। আগৰ পৰা লেফ্ট লৈ ল'লে আমি পাই যাম ন? আগৰ পৰা লেফ্ট ল'ম, আগৰ পৰা লেফ্ট লৈ ল'ম, লেফ্ট লৈ ল'লে পাই যাম। তো গৈ আছোঁ বৰ্তমান। তো আমি মানে বৰ্তমান আৰ্ট ভিলেজ আহি পালোঁ। এই আপোনালোক দেখাই আছোঁ আৰ্ট ভিলেজখন। তো এইখনে মানে আৰ্ট ভিলেজখন চাওক। ইয়াৰে আমি এতিয়া বৰ্তমান ভিতৰত যাম, টিকেট ল'ব লাগিব চাগে। তো টিকেটখন লৈ পেলাই আমি বৰ্তমান ভিতৰত যাম। ভিতৰত যাই পেলাই ভালকৈ চাই লওঁ, আপোনালোকক দেখাই দিম আৰ্ট ভিলেজখন। তো ঠিক আছে, তো এতিয়া ব'লক আমি আৰ্ট ভিলেজৰ বৰ্তমান ভিতৰত যাওঁ, ব'লক। তো আমি মানে বৰ্তমান ইয়াতে টিকেট কাটিলোঁ। তো দাদা এজন আছিলে, তেওঁৰ লগত কথা পাতিলোঁ। তেখেতে ক'লে যে আৰ্ট ভিলেজৰ যোনজন ছাৰ হয় তেখেত বৰ্তমান নাই, তেখেতে গুৱাহাটীত আছে। তো আমি আগতে গম নাপালোঁ। তো তেখেতে কৈ আছে যে এতিয়া মানে আমি গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিম, অলপ কিবাকিবি ক্লিপ অলপমান ল'ব পাৰিম। তো সেইখিনিয়ে লৈ লওঁ আৰু আপোনালোকক দেখাবৰ বাবে, যিহেতু ইমান কষ্ট কৰি আহিছোঁ। তো ব'লক আমি এতিয়া ওপৰত যাওঁ, ওপৰত যাই পেলাই আপোনাক আমিও চাওঁ, আপোনালোকক দেখাই দিওঁ। তো ব'লক আমি এইটো কিহৰ হয়? এইটো আপোনাৰ দেশ বিদেশৰ মুখা, বিভিন্ন দেশৰ মুখা। নেপালৰ আছে, কম্বোডিয়াৰ আছে, তাৰপিছত আফ্ৰিকাৰ, ত্ৰিপুৰাৰ আছে, ইণ্ডোনেছিয়া, তাৰপিছত আমাৰ পশ্চিমবংগৰ মুখাও আছে, ৰঘুৰাজপুৰৰ মুখা। তো এইটো হয় ৰঘুৰাজপুৰৰ মুখা, দেখিছে। আৰু এইটো ৰঘুৰাজপুৰৰ, এইটো নেপালৰ মুখা, এইটো পুৰুলীয়া, এইটো পুৰুলীয়াৰ ছৌ মুখা হয়। এইটো ৰাজপুৰৰ মুখা, এইটো ইণ্ডোনেছিয়া, এইটো হয় ইণ্ডোনেছিয়া মুখা। চাই লওক আপোনাৰ ইয়াতে গোটেই দেশ বিদেশৰ মুখাবোৰ ইয়াতে থোৱা আছে ন? হয়, ইয়াতে গোটেই দেশ বিদেশৰ মুখাবোৰ থোৱা আছে। তো এইকেইখন চাই লওক আপোনালোকে, অসমৰ কুহিলা শিল্প, এইকেইখন অসমৰ কুহিলা শিল্প হয় চব। তো আপোনালোকক এতিয়া মই দেখাবৰ কাৰণে যাই আছোঁ। এইটো একদম পুৰণি কেমেৰা হয়, যোনটো মানে একদম পৰ্দা দি পেলাই ফটো তোলা হৈছিলে আগতে। তো চাওক আপোনালোকে, এইটো একদম পুৰণা কেমেৰা। তো আৰ্ট ভিলেজৰ ছাৰ সুজিত দাস দাদাই যেতিয়া ৱৰ্ল্ডৰ চবতছে ডাঙৰ ব্ৰাছ ন, ৱৰ্ল্ডৰ চবতছে ডাঙৰ ব্ৰাছেৰে যেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক পেইণ্ট কৰিছিলে নেকি, বিষ্ণুপ্ৰসাদ ৰাভাক পেইণ্ট কৰিছিলে, আঁকিছিলে, তেতিয়া তেখেতক গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত কিমান চনত দাদা? 2012 চনৰ 19 জুন তাৰিখে তেখেতক গিনিছ ৱৰ্ল্ড ৰেকৰ্ডেৰে পুৰস্কাৰ দিছিলে তেখেতক। এইখন চাওক আপোনালোকে, দ্য লাৰ্জেষ্ট পেইণ্ট ব্ৰাছ মেচিয়ৰ 8.5 মিটাৰ 28 feet long and weighs 22 kg 48। এইখন চাওক আপোনালোকে, পূৰা গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ তেখেতৰ নামো আহিছিলে 2012 চনত আৰু 19 জুন তাৰিখে তেখেতে চাৰ্টিফিকেটখন এইখন দিছিলে।
তো ইয়াতে আছে মানে বিভিন্ন দেশ বিদেশৰ মুদ্ৰা, যেনেকৈ এইটো মালয়েছিয়াৰ টকা, এইটো ছিংগাপুৰৰ, এইটো চীন দেশৰ, এইটো ভিয়েটনাম দেশৰ, তো কোৰিয়া, বাংলাদেশ, ম্যানমাৰ, ভাৰততো আমি সকলোৱে ইউজ কৰিয়ে থাকোঁ, শ্ৰীলংকা, থাইলেণ্ড, পাকিস্তান, লেবানন, তুৰ্কী, এইটো মেচিডোনিয়া, ভূটান, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ, US। তো ইয়াতে বিভিন্ন দেশ বিদেশৰ মুদ্ৰা তেখেতৰ মিউজিয়ামটোত আছে। তো দাদা তেখেতে মানে চবতে গৈছেনে? গোটেইকেইটা আছে ন? তো এইকেইটা ইয়াতে অঁ, তো ইয়াতে কেইটা কাণ্ট্ৰিত গৈছে? 20। তো তেখেতে মানে 25 কাণ্ট্ৰিত গৈছে। তো 25 কাণ্ট্ৰি ইয়াতে পইচা আছে, গোটেইখিনি যেইকেইখনত গৈছে গোটেইকেইখনৰে পইচা মানে টকাটো ইয়াতে আছে। তো এইবোৰত টেৰাকটা শিল্প তেখেতে সুজিত দাস দাদাই মানে নিজ হাতেৰে বনোৱা টেৰাকটা শিল্প, আৰু এইবোৰ অসমৰ সাঁচিপতীয়া পুথি হয়। এইবোৰ চাওক আপোনালোকে, এইবোৰ সাঁচিপাতৰ পুথিচিত্ৰ হ'ল এইখন সাঁচিপাতৰ পুথিচিত্ৰ, আৰু এইখন অসমৰ সাঁচিপতীয়া পুথি একেইখন। তো ইয়াতে আপোনাৰ দেখা পায় বিভিন্ন দেশৰ সামগ্ৰী, যেনেকৈ এইটো নালান্দাৰ পোৰা ইটা, আহোম যুগৰ ইটা, এইটো চীন দেশৰ দ্বাৰা কি হয়, এইটো চীন দেশৰ পাথৰ, এইবোৰ ৰাছিয়াৰ পাথৰ আৰু কিছুমান সামগ্ৰী হয় এইবোৰ চিহ্ন। এইটো ইজিপ্তৰ, এইটো কম্বোডিয়া। তো অকল পাথৰে নহয়, ইয়াতে ইজিপ্তৰ এইবোৰ যিমান আছে আপোনালোকে দেখি আছে, ইজিপ্তৰ দেখি আছে, এইবোৰ ৰাছিয়াৰ হয় এইবোৰ, আৰু এইবোৰ চীন দেশৰ, আৰু এইটো আহোম যুগৰ ইটা হয়, আৰু এইটো নালান্দাৰ পোৰা ইটা, আৰু এইটো যে দেখি আছে আপোনাৰ এইটো বাংলাদেশৰ সামগ্ৰী হয় এইবোৰ। তো ইয়াতে আপোনালোকে চাব পাৰে বিভিন্ন ধৰণৰ পুৰণা কেমেৰা, এইবোৰ গোটেই পুৰণা কেমেৰা। এইটো চাগে কিমানমান পুৰণি হ'ব পাৰে? বহুত পুৰণি আৰু। তো এইটোতো বহুতেই পুৰণি কেমেৰা, এইবোৰ চাওক আপোনালোকে, গোটেই পুৰণি কেমেৰা, গোটেই বহুত পুৰণি, মানে এতিয়া অলপ পুৰণি বুলি নহয়, মেক্সিমাম 50 বছৰটো পাৰ হৈ গৈছে, বেছি হৈছে, প্ৰায় 50 বছৰতকৈ বেছি হৈ গৈছে এইবোৰ কেমেৰা। তো এইটো আপোনাৰ দেখি আছে, এইটো ব্ৰিটিছৰ সময়ৰে টাইপ মেচিন হয় এইটো। তো ইয়াতে আহিলে মানে আপোনালোকে বিভিন্ন দেশৰ মুদ্ৰা, বিভিন্ন দেশৰ চিহ্ন, বিভিন্ন দেশৰ সামগ্ৰী, এইবোৰ শিল এইবোৰ আপোনালোকে দেখা পাব। আপোনালোকে ইয়াতে আহিলে আমাৰ সুজিত দা নাথাকিলে দাদাক লগ পাব। তো দাদা আপোনাৰ নামটো? ৰঞ্জিত দত্ত দাদা আপোনাৰ লগ পাব। যদি সুজিত দা নাথাকে, তো সুজিত দা নাথাকিলে আপোনালোকক ৰঞ্জিত দত্ত দাদাই গোটেইবোৰ ডিটেইলছখিনি কৈ দিব। তো আপোনালোকে আহিলে দাদাৰ লগত কণ্টেক্ট কৰি ল'ব, ইয়াতে লগ পাই যাব দাদা। তো এইটোতো বহুত পুৰণি গ্ৰামোফোন। তো গ্ৰামোফোনৰ আগতেও যিটো ব্যৱহাৰ কৰা হৈছিলে, তো এইটো আছিলে, তো যেতিয়া গান শুনিবৰ বাবে এইটো ব্যৱহাৰ কৰিছে। গ্ৰামোফোনৰ আগতে, গ্ৰামোফোন উৎপন্ন নহওঁতে এইটো ব্যৱহাৰ কৰিছিলে গান শুনিবৰ বাবে। চাওক, তো এইটো চাওক আপোনালোকে, দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত সামগ্ৰী, এইটো ব্যৱহাৰ কৰিছিলে দ্বিতীয় বিশ্বযুদ্ধত, ইয়াতে আছে থোৱা। তো এইকেইটা এইটো দেখি আছে আপোনালোকে, আফ্ৰিকাৰ কাঠৰ পুতলা হয় এইটো, আৰু এইটো ইজিপ্তৰ কলা মেকুৰীৰ পুতলা। চাওক এইবোৰ। তাৰপিছত তো অসমৰ আমাৰ বাঁহ শিল্প, এইকেইটা আমাৰ অসমৰ বাঁহ শিল্প হয়। তো এইখন বটদ্ৰৱা থান হয়, বৰদুৱাৰ হয় এইখন, ইয়াতে বৰ্তমান থোৱা আছে। চাওক, তো এইটো আমাৰ অসমৰ, এইটো তো গোটেইখিনি আপোনালোকে চাওক, আমাৰ অসমৰ সাঁচিপতীয়া পুথিচিত্ৰ হয় এইবোৰ গোটেই। এইবোৰ নামসিংহৰ কাঠৰ ভাস্কৰ্য, এইবোৰ নামসিংহৰ কাঠৰ ভাস্কৰ্য হয়। আৰু আমাৰ এইবোৰ অসমৰ মুখাশিল্প, তিনিওখন হয় ন দাদা? অঁ, এই তিনিওখন আমাৰ অসমৰ মুখাশিল্প। চাওক আপোনালোকে, এইবোৰ সুজিত দাই নিজ হাতেৰে অংকন কৰা ছবি হয়নে? তো সুজিত দাই নিজ হাতেৰে অংকন কৰা ছবি এই দুখন, আৰু এইবোৰ কিছুমান পুৰণি কিতাপ হয়, গ্ৰন্থ। ইয়াতে আহিলে আপোনাৰ চিত্ৰ, শিল্প, মুখাশিল্প, পেইণ্টিং, এইবোৰে আপোনাৰ গোটেই আৰ্ট গেলাৰীটো ভৰ্তি হৈ আছে। চাওক,
তো ইয়াৰে বৰ্তমান আমি গোটেইখিনি চাই ল'লোঁ এতিয়া আমি ওপৰত যাম ওপৰত আৰু বেলেগ বেলেগ আছে তো ওপৰত যাই পেলাই আৰু চাই লওঁ ধুনীয়াকৈ ব'লক আমি এতিয়া আৰু ওপৰত যাম এইবোৰ চাওক আপোনাৰ ওপৰত আহিলেও গোটেই পেইণ্টিং গোটেই আৰ্ট কৰা আছে আৰ্টেৰে ভৰ্তি এইবোৰ চাওক আপোনালোকে গোটেই ঘৰটোৰ ভিতৰতে এইবোৰ চিৰি গোটেই তো ইয়াতে চাওক আপোনালোকে গোটেই পুৰণি ফোন গোটেই পুৰণি এইকেইটা টেলিভিশ্যন গোটেই ফোন গোটেই পুৰণি ফোন আপোনালোকৰ ইয়াতে দেখা পাব তো মানে বিল্ডিংটোৰ ভিতৰতে ভিলেজটোৰ ভিতৰতে এটা গুফা বনোৱা আছে তো আপোনালোকে দেখাই আছোঁ গুফাটো তো এই গুফাটো আপোনালোকে চাই ল'ব পাৰে এইটোৰ ভিতৰত এতিয়া বৰ্তমান যাম গুফাটোৰ ভিতৰত গোটেই পেইণ্টিং বনাই আছে তাতে এইটো কি পেইণ্টিংটো কি হয় গণেশ এইটো গণেশৰ পেইণ্টিং চাওক এইটো শিৱৰ পেইণ্টিং হয় চাই ল'ব পাৰে চব এইবোৰৰ এইটো চাইডে দু চাইডে পূৰা পেইণ্টিঙেৰে ভৰ্তি তো শ্ৰী হৰি বিষ্ণুৰ পেইণ্টিং হয় ব্ৰহ্মা চাই ল'ব পাৰে তো এইটো বালি আৰু সুগ্ৰীৱৰ পেইণ্টিং সেইটো চাইডতো বালি হয় আৰু এইটো সুগ্ৰীৱৰ পেইণ্টিং চন্দ্ৰ কুম্ভ বামুখী আৰু ৰাহুৰ পেইণ্টিং চাব পাৰে কুবেৰ দেৱতাৰ পেইণ্টিং আৰু এইটো ৰাৱণৰ পেইণ্টিং হয় চাওক আপোনালোকে ৰাৱণৰ পেইণ্টিং তো ৰামচন্দ্ৰ আৰু সীতাদেৱীৰ পেইণ্টিং তো এইবোৰ পেইণ্টিং চাব পাৰে আপোনালোকে গোটেই সুজিত দাই আঁকা পেইণ্টিং হয় এইবোৰ এইখন চাওক এইটো গান্ধীজীয়ে পেইণ্টিং কৰিছিলে মহাত্মা গান্ধীয়ে তো এইটো সজাই থৈ দিছে চাওক আপোনালোকে আৰ্ট ভিলেজৰ তো আপোনালোকে দেখিলে ইয়াৰ ভিতৰত গুফাটোৰ ভিতৰত মানে গোটেই দেৱতাবোৰৰ পেইণ্টিং কৰা আছে চিত্ৰ অংকন কৰা আছে তো আমি মানে এতিয়া আৰু এটা ফ্ল'ৰ ওপৰত যাওঁ তাতে বোলে মানে বাগিচা টাইপ বনাই আছে তো আপোনালোকক ইয়াতেতো পেইণ্টিংবোৰ দেখালোঁ আপোনালোকক চিত্ৰ বা শিল্প এইবোৰ দেখাই দিলোঁ এতিয়া ওপৰত যাওঁ ওপৰত বাগিচা টাইপ দেখাইছে আৰু যদি দেখাব লগা থাকে আপোনালোকক দেখাই আছোঁ কি দেখাব লগা আছে তো ব'লক আমি আৰু ওপৰত যাওঁ তো ইয়াতে চাওক ইয়াতে আহি পেলাই ইয়াতেও পেইণ্টিং গোটেই তো আৰ্ট ভিলেজৰ ওপৰত এইটো চৰাই বনোৱা আছে এইবোৰ বাগিচা গোটেই বাগিচা বনোৱা আছে চাওক তো এইটো এটা চৰাই চাই ল'ব পাৰে তো এইটো আৰ্ট ভিলেজখন গোটেই ওপৰৰ পৰা তো এইটো ভিউ আৰ্ট ভিলেজৰ ওপৰৰ পৰা এইখন নগাঁওখন চাব নালাগে এইটো নগাঁও টাউন হয় দাদা এইখন নগাঁও টাউন তো কি ক'লে তো এইখিনি কৃষ্ণ হাউচ চাৰিআলি বুলি কয় তো নগাঁও টাউনত কৃষ্ণ চিনেমা হলৰ একদম ওচৰতে হয় এটা বিল্ডিং এটা ঘৰ ক্ৰছ কৰিয়ে আৰ্ট ভিলেজখন আপোনালোকে পাই যাব সিপানৰ পৰা আহিলে কৃষ্ণ হলৰ পৰা আপোনালোকে দেখা পাব চৰাইটো সেইটোৱে হয় আৰ্ট ভিলেজ তো আপোনালোকে আহিব পাৰে নগাঁও টাউনলৈ তো ইয়াৰে পিছৰ ভিডিঅ' ফাইলবোৰ মোৰ মানে গোটেই কাৰাপ্ট হৈ গৈছিলে তো গোটেই ভিডিঅ' ফাইলবোৰ মোৰ ডিলিট হৈ গ'লে প্লে নহয় তো বেয়া লাগিছে মানে ইয়াৰে পিছতে মই আৰু এখন ৰিজৰ্টত গৈছিলোঁ জাচিংফা ৰিজৰ্ট বুলি নগাঁৱৰে হয় তো সেইখন ৰিজৰ্টৰ গোটেই ভিডিঅ'বোৰ মোৰ ডিলিট হৈ গ'ল সেইবোৰ আৰু মানে আপোনালোকক দেখাব নোৱাৰিলোঁ বহুত আশা কৰি গৈছিলোঁ আৰু কিন্তু কি কৰিব অলপমান বেয়া লাগিছে কিন্তু আৰু হৈ থাকে এইটো আকৌ ডাঙৰ কথা নহয় তো আজি ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ সকলোৰে ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এইটো ভিডিঅ' দিয়াত মোৰ বহুত লেট হৈ গ'ল মানে মই বিজি আছিলোঁ বহুত তো নেক্সট ভিডিঅ'বোৰ অতি সোনকালে দিম আপোনালোকৰ বাবে তো এতিয়ালৈ বাই বাই লগ পাম আন এটি ভিডিঅ'ত অতি সোনকালে বাই বাই